অৱশেষত যুগ্ম জীৱনৰ পাতনি মেলিব সলমান খানে। বলিউডৰ ছুপাৰষ্টাৰ সলমান খান আৰু সোণাক্ষী সিনহাৰ মাজত হ'বলৈ গৈ আছে বিয়া। সেয়েহে বলিউডত লাগিছে উগুল থুগুল। তেওঁলোকৰ বিয়ানো কেতিয়া জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। সলমান খানৰ পিতৃ আৰু সোণাক্ষী সিনহাৰ পিতৃৰ মাজত আছে এক সুসম্পৰ্ক। জানিব পৰা মতে দুয়োটা পৰিয়ালৰ লোকে বিয়াৰ আয়োজন ধুমধামেৰে চলাই আছে। সলমান খান আৰু সোণাক্ষী সিনহা বহুদিনৰ পৰাই দুয়োজন প্ৰেমৰ সম্পৰ্কত আছিল। দাবাং, দাবাং 2, দাবাং 3 ছবিকেইখনৰ জৰিয়তে সলমান খান আৰু সোণাক্ষী সিনহাৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। অৱশেষত তেওঁলোকৰ এই সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। সলমান খান আৰু সোণাক্ষী সিনহাৰ অনুৰাগীসকলে তেওঁলোকক অভিনন্দন জনাইছে আৰু কিছুদিনৰ পিছতেই সলমান খান আৰু সোণাক্ষী সিনহাৰ মাজত হ'ব বিয়া। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই কথা। আপোনালোকে কি বিচাৰে? সলমান খানে সোণাক্ষী সিনহাক বিয়া কৰোৱাটো বিচাৰেনে? প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।